क'क्राझार सोहोराव हा दालालनि दादागिरि আপনি কেনেকে ফালে এই মাটিটো কেনেকে ফালে আপুনি মোৰ পৰা জমি লৈছে আপুনি পোৱা নাই सोरखारि हाखौ आयेन बेरेखायै सेना लानो पुलिसजों दान्थे बिदान्थे बिटिआरनि गाहाय सदर सोहोर क'क्राझार नोगोरावनो हा माफियानि दादागिरि क'क्राझार नोगोराव थानाय पाथरघाटनि दाग नम्बर 666 5 बिगा 2 कथा 15 लेसा दै फुंखा बिफाननि हायाव बिफाना बाउन्डारि वाल लुनो नागिरनायाव फालांगिरि चन्दन पालनि फंबाय सन्जय पाला होबथायो आरो पुलिस आरो दै फुंखा बिफाननि मावख'गिरि साख्रिआवलाफोरजों उल्थायै नांज्लायो जायनि जाहोनाव दुंहाव थासारि सोमजियो जाथायथिलियाव वालनि खामानि मावग्राफोरखौ होबथानायाव हा माफिया चन्दन पालनि फंबाय सन्जय पाला क'क्राझार सार्कोल मावख'गिरि राहुल फुकन आरो दै फुंखा बिफाननि इन्जिनियार राजु ब्रह्मजों नांज्लायनायनि उनाव जायखारलाङो मख'जाथावदि दै फुंखा बिफाना हाखौ माब्लाबाबो हगारना होआ होननानै फोरमायो এতিয়া আগতে ডিমাৰ্কেট কৰি দিছিলোঁ ৱাটাৰ ৰিচোৰ্চৰ মাটি ৱাটাৰ ডিপাৰ্টমেণ্টৰ মাটি এতিয়া ডিপাৰ্টমেণ্টে হেৰি কৰি ৱাল কনষ্ট্ৰাকশ্যন অফ বাউণ্ডেৰী ৱাল তেখেতলোকে হাতত লৈছে কিন্তু সেই কনষ্ট্ৰাকশ্যন কৰোঁতে তেখেতলোকে বাধা দিছে বুলি দেখা যায় এইকাৰণে DC অফিচৰ পৰাও ক'লে কি ইয়াতে আহিবৰ কাৰণে ইয়াতে আমাৰ ফ'ৰ্চ পুলিচৰ হেৰিত কোকৰাঝাৰ থানাতো আমাৰ কিবা কমপ্লেইন এটা গৈছিলে তাৰপিছত আমি ৰিপৰ্ট এটা দিছোঁ কি এইটো গভৰ্ণমেণ্ট বাউণ্ডেৰী ৱালটো গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে দিব আৰু মাটিটো গভৰ্ণমেণ্ট চ' বেলেগ প্ৰাইভেট পাৰ্টীয়ে একো বাধা চাধা দিব নোৱাৰে সেইটো কাৰণে আজি আহিছোঁ চাওঁ এতিয়া আহোঁতেতো কামটো ঠিকে চলি আছে এতিয়া গম পোৱা নাই এতিয়ালৈকে চ' আমি ডিপাৰ্টমেণ্টক হেৰি কৰিছোঁ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছোঁ এটলিষ্ট মানে লেবাৰখিনি অলপ বেছিকৈ লগাই পেলাই জলদি কামটো খতম কৰিবৰ কাৰণে আৰু আমাৰ ফ'ৰ্চ ইয়াত থাকিবই আমাৰ পুলিচ ফ'ৰ্চো আছে চ' এই ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্টৰ মাটি চ' আমি চেষ্টা কৰিছোঁ ডিপাৰ্টমেণ্টে ৱালটো বনাই পেলাই জলদি ইউজ কৰে মাটি ইয়াতে আমাৰ 5 বিঘা 2 কটা 16 লেচামান আছিলে নেকি 15 লেচা আছে ডাক নম্বৰ 666 আছিলে সেইটো কোকৰাঝাৰ টাউনত অলৰেডি আমাৰ হেৰিৰ পৰা FIR ফাইল কৰিছে ডিপাৰ্টমেণ্টৰ পৰা এতিয়া চাওঁ যদি আমাৰ ৱাল কনষ্ট্ৰাকশ্যনত বাধা দিয়ে আমি যদি এতিয়া বাধা দিওঁতে মই যদি থাকোঁ তেতিয়া তেখেতকতো এৰেষ্ট কৰাবই লাগিব এটা উপায় নাই অবষ্ট্ৰাক্টিং এ পাব্লিক ছাৰ্ভেণ্ট ইন ডিছচাৰ্জ অফ হিজ ডিউটি ইজ এ ক্ৰিমিনেল অফেন্স আণ্ডাৰ IPC চ' আমি সেইটো ব্যৱস্থা ল'ম কি বুলি জানে এইটো তেওঁৰ বাসিন্দা বুলিয়ে জানো মইতো তাতকৈ বাহিৰে একো নাজানো চৰকাৰী মাটি হয় এইটো আপোনাৰ বস্তুটো হ'ল এই প্লট অফ লেণ্ডটো তেখেতৰ প্লট অফ লেণ্ড সেই তাতে আছে এই 669 নম্বৰ ডাগৰ সেইখিনি মাটিখিনি এডজেচেণ্ট টু 666 মে বি তেখেতৰ কিবা কনফিউজন হৈছে চাগে কিন্তু বস্তুটো হ'ল সেই 666 লগতে লাগি থকা ডাগটো সেইটো আপোনাৰ ছাবজুডিচ হৈ আছে মানে কোৰ্টত অলৰেডি 6-7টামান কেছ লাগি আছে চ' সেইটো ষ্টেটাছ কোডটো মই এতিয়া ক'ব নোৱাৰোঁ কোৰ্টে এতিয়া ডিচিজন দিব এডজেচেণ্ট লেণ্ডটো তেতিয়াহে আমি গম পাম কিন্তু এইটো 666টো এজ পাৰ ৰেকৰ্ড এইটো গভৰ্ণমেণ্ট লেণ্ড হয় সেইটো কোনো মই পুলিচ প্ৰশাসনকে ধন্যবাদ জনাওঁ তেওঁলোকে কৰ্ডৰ হুকুম লৈ নিজা ষ্ট্ৰেণ্ড শক্তি লৈ তেওঁলোকে চৰকাৰ বা কৰ্ডৰ হুকুম লৈ আজি যি বাউণ্ডাৰীটো দিব ওলাইছে কিন্তু ইয়াত অনৈতিকভাৱে যিজনে মাটি দখল কৰিছিল পাল সেই পালজনে আৰু অনৈতিকভাৱে শক্তিশালীভাৱে তেওঁ এই কৰ্মৰ পৰা এওঁলোক আমাক কৰ্মচাৰীক যিসকলক বনাই আছে তেওঁলোকক বাধা দিব আহিছিল কিন্তু আমাৰ পুলিচ প্ৰশাসনে আইনক মানি কোনো হেও মানা নাই আৰু কাম অটুট চলাই আছে তেওঁ সেইকাৰণে আমি প্ৰথমে পুলিচ প্ৰশাসনক মই ধন্যবাদ জনাইছোঁ আৰু একেদৰে আমাৰ চাৰ্কেল অফিচাৰ মহাশয়ো আহিছে তেওঁলোকে মাটি কাৰ কি সকলোবোৰ জানে আৰু তেওঁ আহি গোটেই কথা তৎনতকৈ চাইছে আৰু চাই মেলি কাম কৰিবলৈ এটা উদ্দীপনা দিছে সঞ্জয় পালে কিয় বাৰে তাৰ মোটিভ এটা বেয়া বুদ্ধি আছে বেয়া চিন্তা আছে পিছফালে হতে কোনোবা মানুহক হাতও কৰিছে বেয়া বুদ্ধিৰ মানুহ সেই শক্তিৰে শক্তিশালী হৈ সি আগবাঢ়ি আছে কিন্তু আইনৰ ওচৰত সি ডাঙৰ হ'ব নোৱাৰে কিন্তু আমাৰ এটা সুশাসন এটা চলি আছে প্ৰশাসনে বা আমাৰ চৰকাৰে এটা উপযুক্ত ব্যৱস্থা লৈ আছে সেই ব্যৱস্থাত তেওঁ আগবাঢ়িব নোৱাৰিব যিমানে সি দুষ্টামি কৰিব সিমানে সিয়াৰ তললৈ যাব আৰু সি এৰেষ্ট হোৱাৰ সম্ভাৱনা যথেষ্ট আছে নিজে দেখিছে সঞ্জয় পাল নেকি নামটো ল'ৰাটো চাগে সিহঁতৰ বুজাত ভুল হৈছে আমাৰ মাটিৰ দাগ নম্বৰ হ'ল W আৰু মাটিৰ দাগ নম্বৰ হ'ল 666
5 বিঘা 2 কাটা 15 লেচা এইটো কোনো ডিসপুট কাৰো লগত নাই এইটো ক্লিয়াৰলি WRৰ মাটি কিন্তু তেওঁলোকৰ যিটো মাটি আছে বুলি শুনিছোঁ এডজাষ্টেণ্ট কোড বা কিবা এটা নাম্বাৰৰ সেইটোকে আমাৰ মাটি এই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মাটিটোকে ভাবি আছে কি তেওঁলোকৰ কিবা এটা অংশ সোমাই আছে বুলি কিন্তু সেইটো নহয় অলৰেডি আমি চাৰ্কেল অফিচৰ পৰা কাগজ পাইছোঁ 5 বিঘা 2 কাটা 15 লেচা এইটো বাউণ্ডাৰী ডিমাৰ্কেট কৰি দিয়া হৈছে তাতে আমি এতিয়া বাউণ্ডাৰী ৱাল বনাবলৈ লৈ আছোঁ বাৰে দিগদাৰ দি থকাৰ কাৰণে আমি ফ'ৰ্চ পুলিচৰ সহায় ল'ব লগা হৈছে চাই আছোঁ মোৰ একেবাৰে ওচৰৰ ঘৰ কিন্তু সঞ্জন পাল এণ্ড কোম্পানী ইয়াৰ 29 বছৰ আৰ্মি থকাৰ পিছত যেতিয়া ইয়াৰ পৰা আৰ্মি গুচি গ'ল তেতিয়া মই দেখিছোঁ যে সঞ্জন পাল এণ্ড কোম্পানীয়ে এই চৰকাৰী মাটি দখল কৰিবলৈ চেষ্টা কৰি আছে এইটো ইতিমধ্যে প্ৰমাণ হৈছে ইতিমধ্যে এইটো ইনকুৱাৰী কৰি ৰিপৰ্ট পোৱা গৈছে যে এইটো চৰকাৰী মাটি হয় ৱাটাৰ ৰিচোৰ্চৰ মাটি হয় এতিয়া তেওঁলোকে যেটো বলপূৰ্বকভাৱে মাটি বেদখল কৰিব আহিছে এইটো সঁচাকৈ এইটো বেআইনী আৰু এই দোষীৰ মানে গ্ৰেপ্তাৰ কৰি অনতিপলমে ব্যৱস্থা ল'ব লাগে আৰু চৰকাৰী মাটি চৰকাৰত থাকিব লাগে আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত এটা আবেদন জনাব বিচাৰিছোঁ যে আমাৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে যেনেকৈ কঠোৰ পদক্ষেপ লৈছে ঠিক সেইদৰে আমাৰ কোকৰাঝাৰৰ ভূমি বেদখলকাৰী দালালসকলক যাতে ইয়াত বিহিত ব্যৱস্থা লয় এইটো মই কামনা কৰিলোঁ ধন্যবাদ